নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেন্তে বলক ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ আলু 4টা, পনীৰ এটুকুৰ, নাৰিকল অলপ। আলুকেইটা ভিতৰৰখিনি এনেকৈ উলিয়াই লওক। এনেদৰে ভালকৈ উলিয়াই ল'লোঁ আৰু উলিয়াই থোৱা অংশখিনিও ৰাখি থৈছোঁ। আলুখিনি বইল কৰি ল'ম। বইল কৰোঁতে নিমখ অলপ দি লৈছোঁ। বইল কৰি লোৱা আলুখিনি তেলত ফ্ৰাই কৰি ল'ম। ডিপ ফ্ৰাই কৰি ল'ম যাতে ভালদৰে সিজি যায়। ভালকৈ ভাজি ল'লোঁ। এখন পেনত তেল অলপ দিছোঁ, গোটা জিৰা দিছোঁ, মিহি মিহিকৈ কাটি লোৱা আদা দিছোঁ আৰু এক্সট্ৰাকৈ ৰাখি থোৱা আলুখিনি দি দিছোঁ। গোটেইখিনি অলপ লৰাই হালধি 1 চামুচ দিছোঁ, নিমখ সোৱাদ অনুসৰি দিছোঁ আৰু জলকীয়া গুড়া দিছোঁ, ধনিয়া, জিৰা সব একেলগত দি পানী অলপ দি ভাজি দিম। পাঁচ মিনিটমান ভাজি গুড়া নাৰিকলখিনিও দি দিছোঁ। নাৰিকলখিনি দি ভালকৈ লৰাই আকৌ অলপ টাইম ভাজি ল'ম। চেনি অলপ দিছোঁ। নিজৰ ইচ্ছা অনুসৰি চেনি দিবও পাৰে বা নিদিবও পাৰে। তাৰপিছত পনীৰখিনিও দি দিছোঁ। পনীৰ এটুকুৰা মই গুড়া কৰি দি দিছোঁ। ভালকৈ মিক্স কৰি গেছটো অফ কৰি দিম। এতিয়া আলুকেইটাত বনাই থোৱা পুৰখিনি ভৰাই দিম। এখন কেৰাহীত তেল দি তাতে গোটা জিৰা কেইটামান দিছোঁ আৰু বিলাহী অলপ দিছোঁ। এই ৰেচিপিটো সম্পূৰ্ণ নিৰামিষ হয়, সেয়ে আদা 1 চামুচ দিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি, নিমখ সোৱাদ অনুসৰি দিছোঁ। এতিয়া এইখিনি পানী অলপ দি ভাজি ল'ম। পুৰ অলপ থাকি গৈছিলে, সেইখিনিও মই ইয়াতে মিক্স কৰি দিলোঁ। গোটেইখিনি ভাজা হোৱাৰ পিছত তেল বিৰিঙি উঠিছে, তেতিয়া মই ইয়াতে গাখীৰৰ সৰ অলপ দি দিলোঁ। ইয়াতে গাখীৰৰ সৰ নহ'লে ক্ৰীমো দিব পাৰি। তাৰপিছতে মই জলকীয়া গুড়া অলপ দি দিলোঁ। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া আলুকেইটা দি দিম। আলুকেইটা দি অলপ ওলট পালটকৈ লৰাই দিম। 2 মিনিটমান এনেকৈ ৰাখি ইয়াতে পানী অলপ দি দিম আৰু জলকীয়া এটা দি দিছোঁ। এতিয়া অলপ উতলিবলৈ দিছোঁ। পানী যিমানখিনি ৰাখিব বিচাৰে সিমানখিনি ৰাখি নমোৱাৰ আগে আগে গৰম মছলা 1 চামুচ দি দিব। গৰম মছলা দিয়াৰ পিছত গেছটো অফ কৰি দিলোঁ। আলুৰ ৰেচিপি ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ।